মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিক লৈ এটা ডাঙৰ কনফিউজৰ সৃষ্টি হৈছে। যেনেকৈ ধৰক মই নিজে হজাই ডিষ্ট্ৰিক্টৰ পৰা মই বিলং কৰোঁ আৰু মোৰ নিজৰ এটা শ্বপ আছে। আপোনালোকে সকলোৱে জানে গহপুৰ ব্লগছ হজাই সদায় দোকানৰ পৰা ভিডিঅ' বনায়। গতিকে মই মোৰ এটা কম্পিউটাৰ শ্বপৰ পৰা মই নিজে মোটামুটি 45ৰ ওপৰত কেণ্ডিডেটৰ মই নিজে এপ্লাই কৰিছোঁ। আৰু হজাই ডিষ্ট্ৰিক্টৰ পৰা যিহেতু ফাৰ্ষ্ট ৰাউণ্ডত তেওঁলোকে ইণ্টাৰভিউ দি আহিছে, কিন্তু ছেকেণ্ড ৰাউণ্ডৰ কাৰণে এই 45জন ল'ৰাৰ ভিতৰত কাকো ছেকেণ্ড ৰাউণ্ড ইণ্টাৰভিউৰ কাৰণে মাতা নাই। গতিকে কিছুমান খেলি মেলি এইকাৰণে হৈছে, কাৰণ যোৱা কিছুদিন পূৰ্বে মই এটা ভিডিঅ' বনাইছিলোঁ আৰু তাত বহু মানুহে কমেণ্টছ কৰিছে যে দাদা আমাৰ ইণ্টাৰভিউৰ কাৰণে মাতিছে। গতিকে আপোনালোকে প্লিজ ট্ৰুলি আজিৰ এই ভিডিঅ'টোত কমেণ্টছত গৈ ট্ৰুলি কথাবোৰ ক'ব যে আপোনালোকে সঁচাই 2 নম্বৰ ৰাউণ্ডৰ কাৰণে আপোনালোকক মাতিছে নে নাই। আৰু মই নিজে যিহেতু আবেদন কৰিছোঁ আৰু সেইবোৰ ল'ৰাক যেতিয়া মই সুধিছোঁ, তেওঁলোকে এটা কথা কৈছে, হয়তো এই ফোন কল আপোনালোকৰ ওচৰতো যাব পাৰে। তেওঁলোকে কৈছে যে ফাৰ্ষ্ট ৰাউণ্ডৰ ইণ্টাৰভিউ যেতিয়া কমপ্লিট হৈ গৈছে, তাৰ কেইদিনমান পিছতে তেওঁলোকৰ ওচৰত এটা ফোন কল আহিছে আৰু তেওঁলোকক সুধিছে যে আপুনি বিকলাংগ হয় নে নহয়। গতিকে তেওঁলোকে যিবোৰ বিকলাংগ হয় তেওঁলোকে য়েছ কৈছে, যিবোৰ ন' তেওঁলোকে ন' কৈছে। গতিকে এই এটা ফোন কলে তেওঁলোকৰ ওচৰত আহিছে। হজাই ডিষ্ট্ৰিক্টৰ কথা কৈছোঁ, আপোনালোকে ভালকৈ শুনিব, হজাই ডিষ্ট্ৰিক্টৰ কথা কৈছোঁ। গতিকে হজাই ডিষ্ট্ৰিক্টত এই এটাহে ফোন কল আহিছে, কিন্তু ছেকেণ্ড ৰাউণ্ডৰ ইণ্টাৰভিউৰ কাৰণে এতিয়ালৈকে মই এপ্লাই কৰা যিবোৰ ল'ৰা আছিলে সেই ল'ৰাবোৰৰ ওচৰত এতিয়ালৈকে কোনো ধৰণৰ ফোন কল অহা নাই। গতিকে মই যোৱাকালি কিছুমান ইউটিউবাৰৰ ভিডিঅ' চাইছোঁ, কিছুমানে কৈছে যে এইটো ফাইনেল লিষ্টে বনাব 30 জুনৰ আগে আগে, যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে যে 30 জুনৰ আগে আগে এইটো ফাইনেল লিষ্ট হ'ব। গতিকে এই কনফিউজটো দূৰ কৰিবৰ কাৰণে হজাই ডিষ্ট্ৰিক্টৰ যিবোৰ মানুহে আবেদন কৰিছে, তাৰ লগতে বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা যিবোৰ মানুহে মোক চাই আছে বা মোৰ ভিডিঅ'বোৰ চাই আছে, আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ প্লিজ ট্ৰুলি আপোনালোকে কমেণ্টছত গৈ কমেণ্টছটো কৰিব যে আপোনালোকৰ নিজৰ নিজৰ ডিষ্ট্ৰিক্টবোৰত কোনো ধৰণৰ ছেকেণ্ড ৰাউণ্ডৰ ইণ্টাৰভিউৰ কাৰণে ফোন কল আহিছেনে নাই। আৰু যদি আহিছে প্লিজ মেনশ্যন কৰিব নিজৰ ডিষ্ট্ৰিক্টৰ নামটো, যাতে আপোনালোকৰ এটা কমেণ্টছত আন কাৰোবাৰ মানুহৰ হেল্প হয়। কাৰণ কি হৈছে, বহু মানুহৰ মোবাইলত মোবাইল নম্বৰটোৰ খেলি মেলি হৈ গৈছে। মোক আৰু কেইদিনমান আগত এটা ল'ৰা ফোন কৰিছে যে দাদা মোৰ যিটো নম্বৰ আছিলে সেই নম্বৰটো মই প্ৰথম ৰাউণ্ডৰ ইণ্টাৰভিউ দিছিলোঁ, কিন্তু ছেকেণ্ড ৰাউণ্ডত সেই নম্বৰটো মোৰ নামত চিম নাছিলে। গতিকে মোৰ মোবাইলটো লষ্ট হৈ গৈছে, মোৰ মোবাইলটো হেৰাই গৈছে। কিন্তু এতিয়া মই চিমটো কেনেকৈ ওলাম, বা মই চিমটো ওলাব নোৱাৰিলোঁ। গতিকে মোৰ কি হ'ব। গতিকে সেইবাবে মই সকলোকে ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে ট্ৰুলি কথাবোৰ কমেণ্টছত গৈ কমেণ্টছ কৰি জনাব যে সঁচাই ছেকেণ্ড ৰাউণ্ডৰ ইণ্টাৰভিউ হৈ আছেনে নাই। যিহেতু মই হজাই ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰোঁ, আজিৰ এই প্ৰথম মই আপোনালোকক এইকাৰণে ৰিকুৱেষ্ট কৰিছোঁ কাৰণ মই CMAAA 2.0ক লৈ আৰু তাৰ লগতে CMAAA 0.1ক লৈ মই বহুকেইটা ভিডিঅ' আপোনালোকক মই দিছিলোঁ। গতিকে মই কেতিয়াও আপোনালোকৰ পৰা এটা ৰিকুৱেষ্ট কৰা নাই, কিন্তু আজি কৰিছোঁ। এইকাৰণে কৰিছোঁ যে যাতে আমাৰ মানুহবোৰক অলপ হেল্প হয়। গতিকে ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টো যোনে য'ৰ পৰা চাই আছে প্লিজ আপোনালোকে কমেণ্টছ কৰিব। আৰু মই জনামতে যে এইটো ফাইনেল লিষ্ট নহয়, যে 30 জুনৰ ভিতৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে যিটো কৈছে এইটো ফাইনেল লিষ্ট এইটো নহয়। কাৰণ এইটো তেওঁ এই স্কিমৰ কথাটো তেওঁ কোৱা নাই। গতিকে যদি আপোনালোকৰ সেই মোবাইল নম্বৰটো ঠিক থাকে তেতিয়াহ'লে আপোনালোকে টেনশ্যন একদম নকৰিব। যদি কিবা আপডেট আহে আপোনালোকক ডাইৰেক্ট ফোন কল কৰিব, আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ পৰা হয়তো জিমেইল কৰিব, যিটো জিমেইল নম্বৰ দিছে। গতিকে এই দুটা বস্তু এক্টিভ ৰাখিব, আৰু যদি এক্টিভ ৰাখে তেতিয়াহ'লে আপোনালোকৰ সেই প্ৰব্লেমটো বা সেই সমস্যাটো ফেচ আপোনালোকে নকৰিব। তো ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টো হয়তো বহু ডিষ্ট্ৰিক্টৰ পৰা বহু মানুহৰ হেল্পফুল হৈছে। কাৰণ মই যিহেতু নিজেই হজাই ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰোঁ, আৰু হজাই ডিষ্ট্ৰিক্টৰ এতিয়ালৈ কোনো মানুহৰে তেনেকুৱা ছেকেণ্ড ৰাউণ্ডৰ কাৰণে ফোন কল অহা নাই। গতিকে ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টো প্লিজ আপোনালোকে তলত গৈ নিজৰ ডিষ্ট্ৰিক্টবোৰ মেনশ্যন কৰি কোন ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ'বোৰ চাই আপোনালোকৰ সেই ডিষ্ট্ৰিক্টত ছেকেণ্ড ৰাউণ্ডৰ ইণ্টাৰভিউ হৈ আছেনে নাই প্লিজ কমেণ্টছ কৰি জনাব। সকলোকে ধন্যবাদ থাকিলে ইমান সময় দি মোৰ ভিডিঅ'বোৰ চোৱাৰ বাবে। নমস্কাৰ, জয় আই অসম।